নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে। আজি হৈছে গুৱাহাটীত আমাৰ ছেকেণ্ড দিন আৰু আজি আমি যাবলৈ ওলাইছোঁ কামাখ্যা মন্দিৰলৈ বুলি। আৰু এতিয়া কেবলৈ ৰৈ আছোঁ। চাই দিবচোন ভিডিঅ'টো। ঘৰকৈও যাব নোৱাৰো নহয়। ₹10 दे दीजिए। देखो मेरा नहीं वो स्टोरी देखा ना मार फिर ভিতৰলৈ যাবলৈ বহুত দীঘল নাই। আৰু এতিয়া আমাৰ পূজা চূজা কৰি আজৰি হৈ গ'লোঁ আৰু আমি একেবাৰে ভিতৰ ভাগলৈ নগ'লোগৈ আৰু যিহেতু বহুত দীঘল লাইন, গোটেই দিনটো গুচি যাব মানে সেই বুলি যোৱা নহ'লে আৰু তালৈ বাহিৰেই মানে চাকি তাকি দি আহিলোঁ। আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ উমানন্দ মন্দিৰলৈ বুলি, ফেৰীত যাবলৈ ওলাইছোঁ এতিয়া। কিন্তু যাবলৈ ওলায়ো মানে সেই মন্দিৰৰ গেটৰ মুখৰ আগৰ পৰাই আমি যাব নোৱাৰিলোঁ। মোৰ মানে গাটো বহুত বেছি বেয়া হৈ গ'ল আৰু যিহেতু মন্দিৰ ভাগ আছিলে একেবাৰে ওপৰত, মানে ষ্টেপেদি পূৰা বগাই যাব লগা হ'লহেঁতেন। এইফালে ভাল উঠিছে, এইফালে ধুনীয়া উঠিছে। আমাৰ ফালে ইমান গৰম লাগিছে। তাৰপাছত আমি আহিলোঁ চিটি চেণ্টাৰ মললৈ বুলি।
চিটি চেণ্টাৰৰ ভিতৰত গৈ তাত থকা মানে কালেকশ্যনবোৰ চালোঁ। ধুনীয়া ধুনীয়া আছিলে, খালি দামো মানে বহুত বেছি, জোখতকৈ বহুত বেছি দাম আছিলে, গতিকে নল'ম বোলো একো। আৰু তাৰপিছতে ওলাই মোৰ গাটো বহুত বেছি বেয়া কৰিলে, যিহেতু গেছৰ প্ৰব্লেম হৈ আছিলে। আৰু ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ। ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।